নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল মমেডি বাইটছত ফাৰুলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলো সুস্থ আছে। আহক আজি এটা নতুন ভিডিঅ' বনালোঁ, চাওঁ কিনো বনালোঁ। ঐ ফাহিন, তই এনেকে মূৰে কপালে হাত দি কিয় বহি আছ? নকবি আৰু বুজিছ, এই কেঁচুৱাই মোৰ জীৱন শেষ কৰিলে। এনি টাইম গালি ভে 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 কৈ পেলাই কান্দি থাকে আৰু সিহঁতৰ লগত চিঞৰোতে মোৰ মাতটো মানে কাউৰীতকৈও ককৰ্ষ হৈ গৈছে। কাউৰী মাতটোৱে অকণমান ভাল নেকি মোৰ। মই এতিয়া কাক সুধোঁ, কি কৰোঁ, মানে মই ভাবি পোৱা নাই এতিয়া। আপোনালোকে কিবা এটা উপায় দিয়ক না। মিমিয়ে যে গোটেই ৰাতি ৰাতি কান্দি থাকে নহয়, ইমান কান্দে মানে টোপনি নাযায়, বৰ অসুবিধা হৈছে। কি কৰিম? এই যে টোপান আছে না, এই টোপান দিয়া, তেল দিয়া, পেটটো এনেকৈ পেলাই মুচি দিবা, ফুলি দিবা, তে পেট বিষ কমি ভাল হ'ব ন? ভাল হৈ যাব। আমরা তো এনেকৈ করি, আমরা লোটা সব आंबा पाता लंबा लंबा तेतुल पाता छोटा रे आंबा पाता लंबा लंबा तेतुल पाता छोटा रे शहरे केर दुलारी के ছোট ছোট হায় রে কে ছোট ছোট তাইচোন কান্দা বন্ধই হোৱা নাই, ইমান কৰিছো, কি কৰিম? কিয় তুমি বেজের ওচৰত কিয় যাও না? বেজে তো এটা তাবিজ দিলেই ভাল হয়ে যাব। আমার গাঁৱতো তো আছে, বেজ আছে, পয়সা দি আছে, আমার তাবিজ এটা আনি দিম। ভাল বন কৰা এজনী পালোঁ দেই। তাইয়ে এয়া পলিথিন বাবাক কৈ পেলাই মোক তাবিজ আনাই দিছে। আৰু পলিথিন বাবাই আৰু এটা কথা কৈছে কিন্তু দেই, কৈছে আপোনাৰ ছোৱালীজনী অকণ স্বাস্থ্যটো ভাল নহয়, তাই কিন্তু মুখো লাগিব পাৰে, ক'লা ফুট এটা দি থ'বচোন। সেইটো কাৰণে ফুট এটা দিছোঁ আৰু। কিন্তু কথাটো হ'ল, এটা ফুটটো সকলো ল'ৰা ছোৱালীয়ে লয়, গতিকে আমাৰ তাইক কান্দাটো ভাল কৰিবলৈ স্পেচিয়েলি মই আৰু এটা ফুট দি দিওঁ। এতিয়াহে ভাল লাগিছে। নাই 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 মই আৰু এটা ফুট দিওঁ, তেতিয়া সোনকালে কান্দাটো ভাল হ'ব। আৰু এটা ফুট দিয়ে দিওঁ নেকি মোৰ ফালৰ পৰা, মৰমতে। মৰম লাগি গ'লেই নহয় আৰু। এইটো দিলোঁ হয়নে? আৰু এতিয়া কি কৰিম? এতিয়া দিম পাণ আৰু লগতে অকণমান সৰিয়হ, যাতে বাহিৰা বেয়া বস্তু চকু নালাগে। আৰু এখন দিম কটাৰী, বেয়া নজৰৰ পৰা বচাবলৈ। এইটো দিম তাবিজ, যি আছে বেমাৰ ভাল হৈ যাব এতিয়া, হয়নে? এতিয়া আমাৰ ছোৱালীয়ে আগৰ নিচিনা হাঁহি মেলি থাকিব, কান্দা বন্ধ হৈ যাব। নামানে, বুজিছেনে? আৰু কি কৰিম মই? হা, কি ক'লে? জাল এটুকুৰা আনি দৰ্জাত থ'ম। আৰু কি কৰিম? নিমপাত আৰু বগৰী পাত আনি দৰ্জাত থ'ম। আৰু কি বাহিৰৰ পৰা কাপোৰ আনিলে জুইত সেকি পেলাই আনিম। আৰু বাহিৰৰ পৰা কি মানুহ আহিলে জুইত সেকি পেলাই ভিতৰত সোমাব। আৰু কি তাঁতৰ শালৰ চিৰিডাল আনি মাটিত পেলাই থ'ম। আৰু কি জালৰ কলা গুটিটো আনি তাই কঁকালত বান্ধি থ'ম। আৰু অ' মা, আৰু কি কৰিম? You know, Farhin, there is only one solution to your problem, and that is... তবা চি কি কথা কোৱা হে? ইমান সৰুৰ পৰা মই তাইক এইবোৰ বেয়া বস্তু খাব দিব পাৰিমনে বাৰু? You fool! I'm not talking about wine. I'm talking about doctors, medicine. You understand? ডক্টৰৰ কথা কৈছা? ঠিক আছে, তেতিয়াহ'লে এইবাৰ ডক্টৰৰ এইটোকে কৰি চাওঁচোন, কি বা হয়। মেডিচিনখিনি খোৱাৰ পৰা কিন্তু বহুত কাম হৈছে দেই, কান্দাটো অলপ কমিছে। থেংক ইউ এঞ্জেলিনা। তাই কান্দা ভাল হ'ল যেতিয়া মই একদম অতিকৈ সুখী আৰু। মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক কৰিব আৰু চবতকৈ ইম্পৰ্টেণ্ট ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মোৰ ভিডিঅ'বোৰ আগলৈ চাই থাকিব পাৰিব। বাই বাই।